Hello guys, to welcome my new mini vlog. আজি আমি মাঘ বিহুৰ বাবে আমি এটা ভেলা পুজি বনাবলৈ এই জংঘলত আহিছিলোঁ আৰু ইয়াৰ পৰা আমি কলৰ শুকান পাতবোৰ আমি সংগ্ৰহ কৰি পেলাই আমি লৈ যাম। আমাৰ গাঁৱৰ দাদাসকলে বৰ কষ্টৰে ভেলা পুজিটো বনাই আছে, তেওঁলোকৰ বাবে এটা লাইক কৰি দিব। আজি যে উৰুকা আৰু আমাৰ ককাহঁতে এনেদৰে বৰ ধুনীয়াকৈ খানাটো বনাইছে। দাদা নোহোৱাৰ অনুভৱ দুখৰ মাজতো সকলোলৈ জনালোঁ ভোগালী বিহুৰ অশেষ শুভকামনা। ভালে থাকক, সদায় সপোন দি থাকক, জীৱন ৰঙীন হওক। জয় জুবিনদা, জয় অসম। ভেলা পুজিটো গাঁৱৰ সকলো ৰাইজে এনেদৰে জ্বলাই দিলে আৰু ভেলাৰ জুয়ে সকলোৰে অমংগল দূৰ কৰি যেন সুখ বিলাই পৰে। সেইবাবে আমাৰ গাঁৱত সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি অনুষ্ঠিত কৰা হৈছে। তাত কিছুমান আপোনালোকে কিছু মুহূৰ্ত চাই লওক। আমাৰ গাঁৱৰ প্ৰখ্যাত অভিনেতা মানে মোৰ বৰদেউতা হয়, আপোনালোকে ধুনীয়া ডাইলগ এটা চাই লওক। যিহেতু মানে কিবা ভুল হৈছে তেন্তে ক্ষমা কৰিব।